আজি আপোনালোকক দেখাম মই এপাহ ডন বান্ধি আপোনালোকে ডন এপাহ কেনেকৈ বনাই ল'ব সেইটো কথা আজি আপোনালোকক মই ধুনীয়াকৈ দেখাই দিম। আৰু আপোনালোকে মোৰ ভিডিঅ'টো পাই চাই ল'ব, বহুতৰ শিকিবলৈ যিহেতু ইচ্ছা থাকে কেনেকৈ ডন পাহ বনাই সেইটো কথা সকলোৱে ইচ্ছা থাকে জানিব, মানে শিকিবলৈ। তো সেয়েহে আজি মই আপোনালোকক দেখাই দিব লৈছোঁ আৰু আপোনালোকে আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে শিকিব পাৰিছে আৰু ফুল এপাহ কেনেকৈ তুলি ল'ব সেইটো কথা আপোনালোকক দেখাম। আৰু এতিয়া আপোনালোকক মই ধুনীয়াকৈ দেখাই দিম বলক। আৰু মানে মোৰ ভিডিঅ'ত অকণো স্কিপ নকৰাকৈ চাই থাকিব, তেতিয়াহে জানিব, প্ৰথমৰ পৰা শেষলৈকে চালেহে জানিব কেনেকৈ বান্ধে। আৰু আহক এতিয়া পলম নকৰোঁ আৰু দেখাই দিওঁ কেনেকৈ বান্ধে, তো আপোনালোকে শিকি ল'ব পাৰিব। প্ৰথমতে আপোনালোকে এনেকৈ কৰি ল'ব সূতাখিনি। ভিডিঅ'টো অকণমান দীঘল হ'ব, তথাপিও আপোনালোকে শেষলৈকে চাব, তেতিয়াহে বুজি পাব। এনেকৈ বান্ধি লোৱাৰ পাছত আকৌ গাঁঠিব লাগিব এডাললৈ, আৰু ইয়াৰ পৰা এনেকৈ ল'ব এডাল ওপৰডাল আৰু এইফালে ওপৰডাল তলৰডাল হ'লে সুবিধা হয়, গাঁঠি যাব। এতিয়া এইখিনি মই এইখিনি গাঁঠি এডালো ধুনীয়াকৈ এপাক। তাৰপিছত নেক্সট আকৌ মুখনি মাৰিব লাগিব। এতিয়া এটা গাঁঠিয়ে দি আছিলোঁ, নেক্সট আকৌ আপোনালোকে ইয়াৰ পৰা এনেকৈ গাঁঠি আহিব, এফালে গৈ পিনে এইফালৰ পৰা আকৌ গাঁঠি আহিব, তেতিয়াহে হলক, মানে নহ'লে হলকি পৰা চান্স হলকিটো পৰিবই। ইয়াত এতিয়া দুটা গাঁঠি হৈ গ'ল। এতিয়া আপুনি প্ৰতিটো গাঁঠিতে আকৌ এনেকৈ মাৰি আহিব, এনেকৈ গাঁঠি ল'ব। এবাৰ এনেকৈ যাব আৰু এবাৰ এনেকৈ আহিব। এইখিনি গাঁঠি ল'ব। এইখিনি হেঙা হ'লে একচুৱেলি বান্ধিবলৈ ভাল হয়, এইখিনি ডনখিনি এনেকৈ বান্ধিবলৈ খুব ভাল হয়, সেয়েহে এইখিনি হেঙা কৰি গাঁঠিব লাগে। মোৰ আগৰ ডন পাহ বহুত ঘন হয়, মানে ডাঠ এনেকৈ চেপ খাই থাকে, এনেকৈ ডাঠত সুবিধা হয়। এই মানেখিনি থাকি পিনে আধা আধা বাকী থাকিলে ভাল হয়, তেতিয়া মানে একেপাহ ফুলে গামোচাটো বান্ধিব পাৰিব আৰু মেখেলা চাদৰতো বান্ধিব পাৰিব একেপাহ ডনে। সেয়েহে নিজৰ সুবিধা অনুসৰি ধুনীয়াকৈ এনেকৈ বান্ধি ল'ব লাগে। আৰু এতিয়া মই এইফালে এইখিনি গাঁঠি ল'ম। এনেকৈ বান্ধি আহিব। এতিয়া একদম ধুনীয়াকৈ গাঁঠি ল'লোঁ ইয়াৰ পৰা ইয়ালৈকে। এতিয়া বান্ধিবলৈ কিমান ভাল লাগিব চাওকচোন। এনেকৈ ইয়াত যিহেতু 41ডাল আছে, তো সেয়েহে ময়ো ইয়াত 41ডালেই ল'ব লাগিব। ইয়াত যিমান থাকে আপোনালোকে ইয়াতে ইমানখিনি লৈ ল'ব আৰু এনেকৈ গাঁঠিব। ইয়াৰ পৰা ইয়ালৈকে এনেকৈ বান্ধি ল'ব। আপোনালোকে এনেদৰে 3 ভাগ কৰি ল'ব, ধুনীয়াকৈ ইয়াতে 3 ভাগ কৰি ল'ব। এইখিনি লৈ লোৱাৰ পাছত আৰু এনেকৈ 3 ভাগ কৰি ল'ব। 3 ভাগ কৰাৰ পাছত আকৌ ইয়াতে এনেকৈ গাঁঠি দিব। এইটো সূতাটো বহুত পিছল হয়, সেয়েহে কেইবাটাও গাঁঠন দিব লাগিব। ধুনীয়াকৈ এনেকৈ গাঁঠি লৈ ল'ব। এনেকৈ পুৰি ল'ব। পুৰি ল'লে মানে এইখিনি সূতা নহ'লে মানে গাঁঠি নৰখে, গাঁঠি দিলেও নৰখে, নাইলন ৰছী হয়। তো এইখিনি এনেকৈ পুৰি ল'লে মানে গাঁঠিটো ৰখি যাব। এনেকৈ ধুনীয়াকৈ পুৰি ল'ব, এয়া আগটো পুৰি ল'ব। এইখিনি বন্ধা হৈ গ'ল। এইখিনি গাঁঠি অকণমান টান কৰি দিব লাগিব, এইখিনি যিহেতু খোল খাই পৰে। তো এইখিনি এনেকৈ ধুনীয়াকৈ বান্ধিব আৰু এনেকৈ টানি চাব।
আৰু তেতিয়া গাঁঠিখিনি হৈ গ'ল। এতিয়া আপোনালোকক মেইন ফুলটো তুলি দেখাওঁ, ফুলটো উঠাই দেখাওঁ, তুলিব। এতিয়া এইখিনি এনেকুৱাকৈ কাটি ল'ব, জোখৰকৈ কাটি ল'ব, ছুটি হ'ব। ইয়াত আপোনালোকে ইয়াত দেখিছে নহয়, ইয়াত এটা উঠিব, আপোনালোকে এটা ল'ব আৰু 1 2 3 4 5টা এৰি পিনে আকৌ এটা ল'ব। এনেকৈ ইয়াত এনেকৈ ল'ব। এইডাল কাঠি আপুনি ল'লে, এইডাল ইয়াত এনেকৈ ল'লে আৰু 1 2 3 4 5ডাল এইখন হাতে নল'ব, এনেকৈ পাছলৈ পঠিয়াই দিব, ইয়ালৈ পঠিয়াই দিব, এনেকৈ ল'ব। 5ডাল এৰাৰ পাছত আকৌ এটা ল'ব লাগিব, সেইটো হাত এনেকৈ ল'ব। আপুনি এইখিনি এটা উঠোৱা এটা নমোৱা, যিকেইডাল পুৰঞ্চিল আছে ধৰক চিন আছে লোৱাকেইডাল এনেকৈ থৈ ল'ব, পাছফালে থৈ দিলেও হ'ব, আপোনাৰ সুবিধা অনুসৰি থৈ ল'ব এনেকৈ। তাৰপাছত এটি লোৱা আছিল, আকৌ নেক্সট এটি ল'লোঁ। আকৌ এই খালী ঠাইবোৰ এইখিনি হৈছে এৰি দিব আপোনালোকে। ইয়াত 1 2 3 4 5 6 7 8 9 10 11ডাল আকৌ এৰি দিব। ইয়াত 11ডাল আকৌ এৰি দিব আপোনালোকে এনেকৈ 1 2 3 4 5 6 7 8 9 10 11। এতিয়া এই 11ডাল এৰাৰ পাছত 11ডাল এৰি দিয়াৰ পাছত এইকেইডাল আপুনি নুঠাব। এৰি দিয়াৰ পাছত আৰু 1 2 লোৱা, এইখিনি এই 11ডাল এৰাৰ পাছত আকৌ দুটি ল'ব লাগিব, এই দুটি ল'লোঁ, আকৌ দুটি ল'লোঁ, আকৌ দুটি এৰি দিয়াৰ পাছত দুটি লোৱাৰ পাছত আকৌ এটি এৰি দিব লাগিব, এটা এৰি দিব, তাৰপাছত আকৌ 3টা 1 2 3 3টা ল'ব, এটা এৰি দিয়াৰ পাছত আকৌ 1 2 এই 3টা ল'ব, তাৰপাছত আকৌ এটা এৰি পিনে এটা ল'ব। এতিয়া হৈ গ'ল আপোনাৰ। আপুনি ইয়াতে এনেকৈ ধুনীয়াকৈ বান্ধিব। আপুনি যোনখিনি বান্ধিব পাৰে কিন্তু দেই, বন্ধাৰ লগত এইখিনিও আপুনি এৰি দিয়াখিনি বান্ধি দিব পাৰে, এইখিনি বান্ধিব পাৰে। আপুনি তলৰ ফালে ফুলটো যোনফালে উঠাব পাৰিব, ওপৰ ফালে তলৰ ফালেও এনেকৈ ধুনীয়াকৈ বান্ধি দিব। এনেকৈ ধুনীয়াকৈ বান্ধিব আৰু ফুল লওঁতে আপোনালোকে এনেকৈ উঠালে হৈ যাব। আজি মই এডালেই দেখাইছোঁ, গোটেইখিনি দেখাই নাথাকোঁ। আপোনালোকে বাকীখিনিও তেনেকৈ বান্ধিব আৰু বাকীখিনিও এনেকৈ ল'ব, এনেকৈ মই দেখাই দিছোঁ। নেক্সটডাল দুটি ল'ব, দুডাল ল'ব আৰু দুটি লোৱাৰ পাছত 3টি এৰি দিব, 3ডাল এনেকৈ এৰি দিব। এইখিনি এনেকৈ ধুনীয়াকৈ হাতখনে এনেকৈ কৰি যাব, এনেকৈ আপোনাৰ হাতখনে এনেকৈ কৰি যাব। আৰু ইয়াত 3 দিয়াৰ পাছত আকৌ দুটি ল'ব লাগিব, দুটি এনেকৈ ল'লে আকৌ ইয়াত 10ডাল এৰি দিব লাগিব, 10ডাল আপুনি এনেকৈ এৰি দিলে পাছফালে পঠিয়াই দিব আৰু দুটা ল'ব লাগিব, দুটাটো এনেকৈ লৈ ল'ব। আকৌ যিখিনি এৰি দিবলগীয়া সেইখিনি আপুনি আপোনাৰ আঙুলিকেইটা এনেকৈ পাছফালে কৰি দিব, এনেকৈ বান্ধিব। আৰু সকলোৱে বুজি পোৱাত চাগে অসুবিধা হোৱা নাই। যদি অসুবিধা হৈছে নেক্সট আকৌ ধুনীয়াকৈ বান্ধি বুজাই দিম আপোনালোকক। আৰু আজিলৈ আহিলোঁ, এয়া আছিল মোৰ ভিডিঅ'। আজি আপোনালোকক মই এনেকৈ দন বান্ধি দেখাইছোঁ। তো আজিলৈ ইমানেই আছে আৰু মোৰ ভিডিঅ'টো ইমানেই আছিল। বাই বাই।